যোৱা বাৰৰ দৰে এবাৰো পিকনিকত ওলাই আহিলোঁ দিয়ক। কাৰণ যোৱা বছৰ পিকনিক খাব গ'লোঁ চনকাত, এবাৰ পিকনিক খাম নিজৰ গাঁৱতে আৰু বজাৰ চজাৰ কৰি আহিলোঁ। মই ভিডিঅ' ক্লিপ কেইটামান মই দিম আৰু ল'ৰাবিলাকে আছে গাঁৱৰ ল'ৰা। চবচে বছটো কোনে হয় এতিয়ালৈকে বৰ্তমান ডিচাইড হোৱা নাই। বছটো হ'ব তাতে য'ত নেকি আমি পিকনিক প্লেচটোলৈকে যাম। প্লেচ মানে ইমান দূৰ নহয় দিয়ক। এইটো হৈছে আমাৰ চৰকাৰী কুইণ্টেল দোকান। আমি চাউল তাউল ইয়াৰ পৰা পাওঁ বৰ্তমান। আমাৰ ৰেচন কাৰ্ড আছে যিহেতু BPL আৰু এয়া হৈছে LP স্কুল মৰকদোলা। মই এখন স্কুলতে পঢ়িছিলোঁ আৰু আজি পিকনিকৰ আজি মই পূৰা ভালকৈ ভিডিঅ' বনোৱাৰ পৰা ইত্যাদি সম্পূৰ্ণ য'ত যি আনিছোঁ চব দেখাম দিয়ক। যোৱা বছৰ যিহেতু পিকনিকত গৈছিলোঁ আমি চনকাত, এবাৰ পিকনিকত আহিছোঁ আজি 31 হয়। মই সম্পূৰ্ণ আপোনালোকক দেখাই আছোঁ আৰু যোনে নতুনকৈ আহিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অন কৰি দিব। বৰ্তমান 256 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু ছাপোৰ্ট কৰিব আৰু ল'ৰাবিলাক এতিয়া বৰ্তমান আৰু এনাৰ্জি নাই কাৰণে চাইলেণ্ট মুড এটা আছে। যেতিয়া পাৰ্টি হ'ব চবৰ যিহেতু হালা শুনিবি আপোনালোকে চাই থাকিব। খানাত মাছটো নাম কৈ দে। হা খানাত ৰৌ মাছে খুৱাব। ভাবিছিলোঁ লোকেল মাছ খুৱাব, কিন্তু খুৱাব ৰৌ মাছ মানে চালানি। একো নাই, পাৰ্টিটো যিহেতু এইটো আমাৰ কাৰণে ন। বাকী বজাৰ কৰাখিনি দেখা নিদিলোঁ। এইটো চাওক বজাৰবিলাক, আমাৰ বজাৰবিলাক। এইটো কি হয় মিঠাতেল ন? অনুপম তেল আৰু চাওক বহুতকেইটা আছে। এইটো দেশী টাইপৰ হ'ব খানাটো আজি। যিহেতু 31 আজি পিকনিক, আজি মানুহবিলাক আজি প্ৰায় পিকনিকে খাব দিয়ক আৰু বজাৰত ইমান মানুহ হোৱা নাই চাচোন, নহ'লে আমাৰ বহুত মানুহ হয় এনে বেলেগ দিনা। পিকনিকৰ বাবে যিহেতু ৰাতি থকাও হ'ব, তো সেয়েহে লাইনৰ বাবে আমি বৰ্তমান ব্যৱস্থা কৰি আছোঁ। লাইটৰ বল, এইটো আমাৰ অৰ্ণৱ ভাইটি, লাইনৰ মেনবিলাক এই দুজনকে লাইনৰ মেন বছ। যিহেতু ৰাতি থাকিবই লাগিব, এইটো কাৰণে চাচা কষ্ট কৰি আছে ল'ৰাবিলাকে, মই কিন্তু চাই আছোঁ। এইটো মাজত দিলে খিলা থাকিব না। আজি গুৱাহাটী চনা কামত লগাই দিছোঁ। এনেই সেইটো গাঁৱৰ ল'ৰাই গুৱাহাটীত বেছি থাকে, চাকৰিটো তাৰ গুৱাহাটীৰে না। খুৰী কাৰণে ইমান অসুবিধা হৈছে, বেলেগৰ বাৰীৰ পৰাই বিচাৰি আছে খুৰী। এইটো চাক ৰাতিপুৱাত মেক্সিমাম 11টামান বজাৰ পৰা আমি কাম কৰা মই যিহেতু ষ্টাৰ্ট কৰিছোঁ, যিহেতু পিকনিকত এতিয়াও সময় হৈ গ'ল 5টা। এতিয়া আহিলোঁ যিহেতু খানা, সেইটো কাৰণে মই মানে অলপ অহাও লেট হৈ গ'ল, তো তাৰ বাবে এই ল'ৰাবিলাকে কাম কৰি আছে। ৰজাৰ দৰে মই অলপ দেৰিকৈ আহিলোঁ আৰু এইপিনে আছে আমাৰ মিণ্টু ৰাহাং, এইপিনে অৰ্ণৱ ৰংপি আৰু এই ৰাজু ৰাহাং। বৰ্তমান এই চাউণ্ড ছিষ্টেমত ব্যস্ত হৈ আছে আৰু যিটো আমাৰ খানাৰ যিটো আইটেমবিলাক দেখুওৱা নহ'ল। আইটেমটোতো আমি বনালেহে আইটেমটো হ'ব কি মাছ আৰু মাংস। মাছটো কি হ'ব পিকনিকৰ ন, দামী মাছে খাব লাগিব, কম দামী হ'ল দামী বুলি ক'ব লাগিব। আৰু মাংসটো হৈছে গাহৰি লৈছোঁ কিমান জানো, 11 কিমান লৈছোঁ নেকি গাহৰিটো? 11 কিলো ন, গাহৰি 11 কিলো। আৰু ধামাকা কৰি খাম। আমি গাহৰিটো আমাৰ ফেভৰেট ন, গাহৰিটো আমাৰ ফেভৰেট। আমি গাহৰিটো নাখালে আমি খানাই নোখোৱা যেন লাগিব। সেইটো আৰু মই আপোনাক দেখাই আছোঁ ৰ, গাহৰিকো আছে। এইটো আছে আমাৰ চাউল, এইটো আমাৰ চাউলটো হয় আৰু পানী আমাৰ লৈছে 20-40 লিটাৰ। লগতে বিজিৰ পৰা গেম ব্যস্ত হৈ আছে। এইটো ধুনীয়া পাতা মই দেখাই আছোঁ আপোনালোকক। এইটো কি হয়, এইটো হেৰি ন, পেষ্ট কৰা ন, এয়া মছলাবিলাক পেষ্ট কৰা হয়। আৰু এইটো ডিছ আছে। আচলতে তেনেকুৱা নাইকে ডিছত আৰু এই পানী যিটো নেকি ওৱান টাইম যিটো গিলাচ ব্যৱহাৰ কৰিছোঁ, আচলতে এইটো ব্যৱহাৰ কৰিব নালাগে, কিয় বেন কৰিছে। কিন্তু উপায় নাই, পাইছোঁ দোকানে বিক্ৰী কৰিছে, তো লৈ আনিছোঁ। একো নাই, মানে বজাৰ যিটো কৰিছোঁ সেইটো মই আপোনালোকক দেখুওৱা নহ'ল। আৰু এইবিলাক চাওক, এইটো কি হয়, দালি। এইটো দালি আছে, আইটেম হ'ব। আৰু লগতে এইবিলাক ৰেডি কৰি আছে, এইটো মটৰ আলু, মটৰ গাহৰি হ'ব। আৰু বৰ্তমান লাইট চাইট গোটেই ফিটিং হৈ গ'ল। এইটোৱে ইয়াতে বৰ্তমান আমাৰ চকাটো হ'ব। অলপ পিছত ষ্টাৰ্ট কৰি দিম তামোল পাণ ধুমধিকে। আজি যিহেতু খানা, আপোনালোকে কিন্তু ভুল নুবুজিব দেই, আমি ৰাতি যিটো খানাটো খাইছোঁ আৰু আপোনালোকে একদম ভুল নুবুজিব যে ৰাতি যে অকল খানা খালে যে মদ যে খাব লাগে, সেইটো একেবাৰে নহয়। আমি যিমানবোৰ আছোঁ কোনো মদ নাখায়, এইটো একদম সঁচা কথা। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ মই যিহেতু কৰি থাকিম, আপোনালোকে চাই থাকিব। আমাৰ দিছপুৰ সমষ্টিৰ এটা আপোনালোকে ভিডিঅ' চাইছে কি নাই, তেখেতে কৈছে পিকনিক খালে যে মদ যে খাব লাগিব আৰু নালাগে। ভিডিঅ'টো আপোনালোকে যদি চাইছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। চাগে মই কথাটো অলপ বেছিকৈ স্পীডত কওঁ ন,
আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু কমেণ্ট কৰি জনাব প্ৰায় মই কৈ থাকোঁ কিন্তু আপোনালোকে বিদ্যা কমেণ্ট কষ্ট মা কষ্ট শপত খাই কৈছোঁ আপোনালোকে কোনো কমেণ্ট নকৰি দিয়ক খালি ভিডিঅ'টো চাই লাইকটো এনেও নামাৰে আৰু কমেণ্ট একেবাৰে নকৰে লাইক মাৰিব দৰকাৰ নাই আপোনালোকে কমেণ্টটো খালি মাৰিলেই হ'ল বাছ যি পাৰে যিমান পাৰে কমেণ্ট দি দিব মই সিমান পৰা মই ৰিপ্লাই কৰি থাকিম বেয়া দিলেও ভাল দিলেও দি থাকিব আপোনালোকে মই কমেণ্ট ৰিপ্লাই কৰিম গাহৰি আৰু মাছ বুলি কৈছোঁ কিন্তু আপোনালোকে দেখুৱাই হোৱা নাই দেখাই দি আছোঁ সঁচা চাব দেই এইটো চাউল তাতো আছে চাউল মই দেখাই দিছোঁ আৰু ইয়াতো আছে চাউল আৰু এইটো হৈছে মাছ মাছটো ফ্ৰাই কৰি আনিছা নেকি আৰু এইটো হৈছে আমাৰ গাহৰি আৰু অলপ স্পেচিয়েলো হয় কিন্তু আমি পইচা উঠাইছোঁ কিমানকৈ 500কৈ উঠাইছোঁ আমি খানাটো তামাম টেষ্টি হ'ব দিয়ক আৰু আমাৰ ওচৰতে এটা পাৰ্টি খানা খাই আছে তাইতো বা তামাম দি আছে কিন্তু চাউন ন মছলা খালো 10 কিলো গাহৰি মাংস পানী 2 বাল্টি নাও চলাই খাব পাৰে মাংস পেলানি নকৰিব দেই লাগা হলে ঝোল পেলানি মাংস পেলানি নাই গাহৰি মাংস বহুত দাম 330 টকা দিকে কিনি লৈছো আইছে আমাৰ সাউন্ড সিস্টেমৰ মানটো ই ঠিক আছে এটা কৈ দিয়া আমি যিহেতু খানাৰ বাবে আয়োজনটো কৰিছোঁ বৰ্তমান এতিয়ালৈকে আমাৰ ল'ৰাবিলাক আহি পোৱা নাই কেইজন আহি পোৱা নাই 4জন ল'ৰা আহি পোৱা নাই বৰ্তমানলৈকে তো সেয়েহে আপোনালোকে জল্দি আহক আৰু খানাত আয়োজন যিটো কৰিছোঁ সেইটো যাতে জল্দি হয় তো এতিয়াও বৰ্তমান 1000 টকাটা উঠা নাই হয় না 1000 টকাটা জল্দি আহি গ'লে আমাৰ খুব ভাল হ'ব দিয়ক কাৰণ কিয় আমি যিটো নেকি আমি কৰ্ডলেছটো আনিছোঁ সৰি সাউণ্ড চিষ্টেম যিটো আনিছোঁ সেই সাউণ্ড চিষ্টেমটো আমি যিটো পেমেণ্ট কৰিব লাগিব তো বৰ্তমান আমাৰ হৈ আছে মাছটো অলৰেডি হৈ গ'ল তাৰপিছত এতিয়া আৰু মাংসটো আমাৰ গাহৰিটো বৰ্তমান এতিয়ালৈকে পুৰা ব্যৱস্থা হৈ আছে আজি তামাম গাহৰি খাম লম নেকি বে কেঁচা হৈ আছে ন সৰি কেঁচা হৈ আছে আলু দে পুৰা আলু খাব লাগিব সৰি আলু নহয় পুৰা মাংস খাব লাগিব ৱাও এটা মাংস গাহৰি মাংস এতিয়া আমাৰ পটেটো দিব আমাৰ কাৰ্বি ভাষাত আলু কি কয় জানো ফুৰুল গাহৰিটো আৰু যিটো নেকি মাছ লাংগো সৰি লাংগো 12টালৈকে লগৰ চবে থাকিব আৰু মৰ্নিং 5টালৈকে ন মৰ্নিং 5টাটো আন্ধাৰে হৈ থাকে খালি 12টা বজাত সেলিব্ৰেট কৰিম নিউ ইয়াৰৰ কাৰণে নিউ ইয়াৰ নহয় নিউ ইয়াৰ 24 আচলতে কিন্তু বস্তুটো কিন্তু জৰা হ'ল কিন্তু 2024 জৰা হ'ল 2020 কিন্তু কৰোণা আহিছিল কিন্তু 2024ত কিবা আহে নাজানো আৰু কিন্তু Happy New Year 2024! আমাৰ ডাঙৰ সমস্যাটো হ'ল আমাৰ ইয়াতে নেটৱৰ্ক নাপায় অলপ অসুবিধাত আমি সন্মুখীন হৈ আছো সেইটো কাৰণে আমি ভালদৰে গানটো লগাব পৰা নাই আৰু সমস্যাটো আমাৰ বনভোজস্থলীত সোনকালে আহিব লাগে উপস্থিতি আমাৰ বনভোজস্থলীত সোনকালে আহিব লাগে ধন্যবাদ আহি পাইছে নেকি ডালিটো আৰু এটা লাষ্ট অনুৰোধ ৰাহুল দে ভাত চাত খায় আমাৰ খানা কিন্তু সঁচাকৈ বহুত টেষ্টি হৈছে দিয়ক তামাম পুৰা খাই ললো দিয়ক পুৰা পেট ভৰ্তি হৈ গ'ল মোৰ এয়া হৈছে গেংষ্টাৰ বয় বৰ্তমান আমাৰ এই বনস্থলীলৈ বহুত ল'ৰা আহিছে আমি সেইটো ধন্যবাদ কৰিছো ল'ৰা বহুত বেছিকৈ হৈ গ'ল দিয়ক চবেই আহি গৈছে তামাম এনজয় কৰিব লাগিব এতিয়া হেল্ল' এই বনস্থলীলৈ বহুত ল'ৰা আহিছে তাৰ বাবে ধন্যবাদ জনাইছো ধন্যবাদ কৰিছো দেই ধন্যবাদ বহুত ধন্যবাদ ল'ৰাবিলাক এতিয়া বৰ্তমান নাচি আছে
এতিয়া খালি অপেক্ষা 1টা বজাৰ সময় 12টা বজাৰ সময় এতিয়া অপেক্ষা কৰি আছোঁ এতিয়া বৰ্তমান আকৌ 3 মিনিটমান আছে বৰ্তমান আমি ৰেডি হৈছোঁ এতিয়া লগাবিলাক সিহঁতে মানে গেম খেলি আছে টাইম পাছ কৰি আছে ইনষ্টা লাগি আছে নেকি চৰি মই ভাবিছোঁ কিন্তু গেম খেলি আছে কাৰণ কি প্ৰথমত গেম নতুন এতিয়া বৰ্তমান 1টা বাজে আৰু এটা কেইটা টাইম হৈছে 58 ও মাই গড আৰু 2 মিনিট আছে আৰু 12টা বাজিব কাৰণে এতিয়া সকলোকে এডভান্স হেপী নিউ ইয়াৰ শুভ জাৰ্নি হ'ব 2024 যিহেতু আহি আছে খুব ভালে হওক আপোনালোকৰো ভাল হওক লগতে মোৰো ভাল হওক চৰি হা মই মানে ইমানকৈ মই ক'ব নাজানো আইডিয়া নাই ইমান ক'বলৈ তথাপিও এটাই কওঁ হেপী নিউ ইয়াৰ আপোনালোকক যাতে যিহেতু 2023 আজিৰ পৰা বাবাই আছে টোপনি লাগি আছে এতিয়া ঐ বল না চলো আইজা 1 মিনিট আছে 1 মিনিট 2 3 হ্যাপি নিউ ইয়ার India wale oh my god oh my god 2024 Happy New Year 2024 oh my god bombe di dise re bhai oh my god Happy New Year guys all of you Happy New Year guys Happy New Year yo bas kini hai খেৰ ঘৰৰ খোৱাৰ মজাতে বেলেগ দিয়ক আমাৰ এই চালিটো তেনেকুৱা চাক গুড মৰ্ণিং হেপী নিউ ইয়াৰ 2024 চবে উঠি গেল চবে গুড মৰ্ণিংটো কৈ দে আজি চবে নিউ ইয়াৰ হয় ন গুড মৰ্ণিং গুড মৰ্ণিং 2024 আৰু কি হৈছে গম পাইছ না যদিহে আমিতো ৰাতি শুম বুলিকে সেইটো এইটো তম্বুটো বনাইছিলোঁ ন আৰু পিকনিক খালটো তেনেকৈ তম্বু থাকিলেতো ভাল লাগে আৰু ইয়াতে শুম বুলিকে ভাবিছিলোঁ কিন্তু আমাক জীৱন ৰক্ষা কৰিল মানে ৰাতিৰ ঠাণ্ডাৰ পৰা আমাক বচালে এইটো খেৰ ঘৰটোৱে বৰ্তমান আমাক বচালে দিয়ক ঠাণ্ডাৰ পৰা হয় না নহয় তাৰ জেকেটত এতিয়া খেৰ লাগি আছে তাৰ এতিয়া আৰু এতিয়া ৰাতিপুৱা আপোনালোকক মই ফটোটো নেদেখালোঁ ভিডিঅ'টো নেদেখালোঁ ইয়াতে ইমান ধুনীয়া সূৰ্যটো ইমান ধুনীয়াকৈ লাল হৈ গৈছিল শুই আছে এতিয়া কাৰণ সিহঁতে বহুত ৰাতি নাচিছে আমাতকৈ বহুত দেৰিকৈ শুইছে সিহঁতে আমি কমেও হেৰিত শুইছোঁ 3টা সিমানত শুইছোঁ 3টা 13 মানত শুইছোঁ আমি এতিয়া সময় হ'ল কিমান 6টা মাজত কেইঘণ্টা শুইছোঁ আমি 3 ঘণ্টাই ধৰ 2.5 ঘণ্টা শুইছোঁ এতিয়া বৰ্তমান যিবোৰ কামবোৰ আছে সেই কামখিনি কৰি পেলাই আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক দিব আৰু নতুনকৈ যোনে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰি থাকিব যেতিয়া মই নতুনকৈ ভিডিঅ' দিম যাতে বেল আইকনটো প্ৰেছ কৰি থৈছে যিহেতু ভিডিঅ'টো আপোনালোকে পাব এইটো মোৰ ষ্টাইলত বুলি ক'লোঁ তো হেপী নিউ ইয়াৰ বাবাই ৰাতি পিকনিক খাই কিবা ভাল লাগিল নিশ্চয় আমি 2023টো আমি বিদায় দিলোঁ ভালদৰে আমাৰ এইটো ধুনীয়াকৈ বিদায় দিলোঁ এতিয়া আকৌ আজি নতুন বছৰ চবকে শুভেচ্ছা যাচিলোঁ দেই কিন্তু বাবাই লাভ ইউ অল